নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে SK বাবু চৰণীয়া। মানে আজি কথাটো হ'ল কি, কথা এটা কওঁ বুলি আহিলোঁ। মইতো জানাই ঘৰত ভিডিঅ' নবনাওঁ, এনেকুৱা পথাৰত আহি বা এনেকুৱা বাটত গৈ ৰাস্তা ঘাটে গৈ ভিডিঅ' বনাওঁ আৰু সেই অঘৰী মই এটা কথা এটা বাকী যি কি নহওক কথাটো কওঁ। আমাৰ গাঁৱত এটা সময়ত নেটৰ বহুত প্ৰব্লেম আছিল। এতিয়া নেটৰ কোনো চিন্তাই নাই আমাৰ, বুজিছেনে? নেটৰ কোনো এটা চিন্তাই নাই আমাৰ। यही नहीं, अभी और सुनिए। নহ'লি মানে এই নেট যেতিয়া নাছিল আমাৰ, তেতিয়া কেইজনমান মানুহে আমাক কৈছিল যে তহঁতৰ ঘৰত নেটেই নাপায়, তহঁতৰ গাঁৱত নেটেই নাপায়, তহঁতৰ সিখান গাঁও বুলি কৈ না বুলি কৈছিল। কিন্তু এতিয়া আমাৰ গাঁৱৰ কোনো নেটৰ প্ৰব্লেম নাই। এতিয়া তহঁতে ক'ব আছোঁ না, মুখত থু লগাম একেটাকে দিম মুখতে, এতিয়া গম পাব যে আমাৰ গাঁওখনৰ এটা নেটেৰে বহুত ভৰ্তি হৈ গৈছে। এইবাৰ ক'বাচোন না, তাপ দিম এইবাৰ তহঁতৰ মুখত, তাপ দিম চালা। একেবাৰে নেটৰ কাৰণে এতিয়া মোবাইল ফাটি যাওঁ হৈ গৈছে, গম পাইছা? মোবাইল ফাটি যাওঁ নেট দেখাবলৈ গম পাই যাবা। আৰু এতিয়া জিঅ' আহিছে, আৰু এমাহমানৰ পিছত জিঅ' আহিছে। এয়াৰটেল হৈ গ'ল বৰ্তমান কমপ্লিট আমাৰ। এয়াৰটেলৰ নেটৰ চিন্তাই নাই। ইউটিউব অন কৰ, ফেচবুক অন কৰ, লগালগ ভিডিঅ' চালোঁ, লগালগ ফটো চাব পাৰিবা ইউটিউবত, ফেচবুকত ধুনীয়া ছোৱালী চাব পাৰিবা, ছোৱালী। বাকী যি কি নহওক ভাল লাগিলে। 2-3 পিছত আমাৰ জিঅ'ৰ নেটো আহিব, তেতিয়া আৰু টেনশ্যনে নাই, ঘৰৰ পৰাই নলওঁ আমি। বাকী যি কি নহওক এইবাৰৰ টেনশ্যনে নাই। নেক্সট টাইম যদি এইবাৰ ক'বা আহা, মইতো ক'লোঁ এতিয়া মুখত থু লগাম, থুকে তাপ লগাম। বাকী যি কি নহওক মোৰ ফালৰ পৰা আপোনালোকলৈ দুৰ্গা পূজাৰ এডভান্স যাচিছোঁ দেই, বহুত শুভেচ্ছা জনাইছোঁ দুৰ্গা পূজাৰ এডভান্স। দুৰ্গা পূজা আহিলে বাকী যি কি নহওক আপোনালোকে দুৰ্গা পূজাৰ কাৰণে কাপোৰ ল'লে নাই, জোতা চেণ্ডেল যি কি নহওক ল'লে নে নাই এবাৰ কমেণ্টত জনাই দিব আৰু লৈছে নে লোৱা নাই। এতিয়া ময়ো গম পাম। মই যে কাপোৰে লোৱা নাই, মইতো এইবাৰ এটা হাফ পেণ্ট মাৰি যাম। এতিয়া হাফ পেণ্টে মাৰি আছোঁ, চাওক মই এতিয়া হাফ পেণ্টে মাৰি আছোঁ, মই হাফ পেণ্ট মাৰিয়ে যাম। আৰু জোতাযোৰ এনেই পূৰা জোতাযোৰ মাৰি যাম, সিয়ে আৰু বেলেগ কামটো একোৱেই নাই আমাৰ। দুটামান বুঢ়ীয়াকৈ ফুচকা 20 টকা মানৰ খাম, পানী পুৰি, তাৰপিছত খাই লৈ পেলাই আৰু 10 টকা মানৰ চিখৰ পেকেট মুখত ঘূৰি ঘূৰিম, ছোৱালী চাই ফুৰিম। আমাৰতো পতা অকাতেই নাই, আমি গাৰ্লফ্ৰেণ্ডো নাই, আমি আপিও নপতাওঁ। মানে ভাবিছোঁ কি আপি ছোৱালী আছিল মোৰ গাৰ্লফ্ৰেণ্ড, মই মিছা নকওঁ, ক'ৰ আছিল নকওঁ। এতিয়া মোক ছোৱালী তোৱালী নালাগে, বিন্দাছ ঘূৰি ফুৰিম ছিংগেল, টেনশ্যন নাই, ন' প্ৰব্লেম। কাৰোবাৰ ক'ৰবাত খাই পেলাই পাল্টি থাকিলে লগত মনত পৰিছে, এইবাৰ দুৰ্গা পূজাৰ খাম আৰু পাল্টি থাকিম বিন্দাছ, টেনশ্যনে নাই। ক'ত পুলিচে পল্লো নুপুলিচ যদি নাই, কায়ো ফোন মাৰি পেলাই মোক সুধবা লগা দৰকাৰো মানে কোনো নাইও, দৰকাৰো নাই কোনো সুধবা কাৰণে মোক। মূল্য যদিও মূল্য, নুমূল্য যদিও নাই। আৰু যদি মোৰ মৰাৰ যদি কিবা আছে, মই এনেও মৰিম, আৰু যদি মৰা আছে এনেও নমৰোঁ। সেইকাৰণে ভাবিছোঁ এইবাৰ খাই লৈ পেলাই বুঢ়ীকে পাল্টিয়ে থাকিম। বাকী যি কি নহওক দুৰ্গা পূজাৰ এডভান্স বহুত শুভেচ্ছা জ্ঞাপন জনালোঁ। সকলোৱে একেলগে পূজা চাম, দেখা পালে মাত দিবা দেই, সকলোৱে মাত দিবা। আৰু বহুতেই কিন্তু মোক ইউটিউবৰ বুলি মাতে। कैसे लोग रहते हैं यार यहाँ पर। মই যদি দুৰ্গা পূজাত ইউটিউবাৰ বুলি মাতা শুনা পাং না, তাপ দিম বাৰু মুখত, তাপ দিম চালা। মই বুজি পাইছে না? বাকী যি কি নহওক, যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ, আৰু নতুনকৈ যদি চেনেলটো আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু বেল আইকন চুইচটো দবাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ৰাখিছোঁ, বাই টাটা।